হয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আজি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী চলি আছে আৰু মই এই ধৰ্ণা কাৰ্যসূচীৰ মাজত উপস্থিত আছোঁ। মই প্ৰথমে এক পৰিৱেশ দেখুৱাম। সকলো শিক্ষক ইয়ালৈ ওলাই আহিছে আৰু তেওঁলোকে দাবী বিচাৰি নিজৰ প্ৰাপ্য বিচাৰি তেখেতলোকে এই ধৰ্ণা কাৰ্যসূচী অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আজি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলক SNA যোগে বেতন প্ৰদানৰ নিৰ্দেশ বাতিলৰ দাবী ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছে যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু লগতে ৰাজ্যিক উপসভাপতি তথা যোৰহাট জিলা কমিটিৰ সভাপতি আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? হয়, অতি দুখৰ বিষয় যে 2024 চনত আমাৰ যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে ঠিকাভিত্তিক শিক্ষকসকলে তেখেতসকলে 10,000ৰ পৰা 15,000 টকা বেতন নিজে লছ কৰি তেখেতলোকৰ একমাত্ৰ পৰিয়ালৰ সুৰক্ষাৰ স্বাৰ্থত তেখেতসকলে নিয়মীয়াকৰণ হৈছিলে আৰু নিয়মীয়াকৰণ হোৱাৰ পাছত অন্য নিয়মীয়া শিক্ষকে যেনেদৰে স্থানীয় কোষাগাৰৰ জৰিয়তে বেতন লাভ কৰিছিলে তেওঁলোকে বেতন লাভ কৰি আহিছিলে আৰু এতিয়া যোৱা 31 জুলাই তাৰিখে এই বানপীড়িত বানৰ যি সন্ত্ৰাস চলি আছিলে বানৰ সন্ত্ৰাস চলি থকাৰ সময়ত স্থানীয় কোষাগাৰৰ পৰা দৰমহা দিয়া বন্ধ কৰি বৰ্তমানলৈকে শিক্ষকসকলক দৰমহা দিব পৰা নাই আৰু স্থানীয় কোষাগাৰৰ পৰা দৰমহা বেতন বন্ধ কৰি তেখেতসকলে SNA স্পৰ্শৰ জৰিয়তে কেন্দ্ৰীয়ভাৱে দিছপুৰ যি আমাৰ কোষাগাৰ আছে SNA কোষাগাৰৰ জৰিয়তে তেখেতসকলে বেতন দিয়াৰ ব্যৱস্থা কৰিছে। গোটেই কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যি ধনৰাশি এই ধনৰাশি সৰ্বশিক্ষা মিছনলৈ অহাৰ এই ধনৰাশি তেখেতসকলে মোকালাই আনাৰ স্বাৰ্থত তেখেতসকলে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কথাটো হ'ল এবাৰ ঠিকাভিত্তিক শিক্ষকৰ পৰা ৰেজিগনেশ্যন দি অহা শিক্ষকসকলে পুনৰ নিয়মীয়া অহাৰ পিছত পুনৰ আকৌ ঠিকাভিত্তিক সিদ্ধান্তলৈ কিয় লৈ যাব? আমাৰ শিক্ষকসকলৰ মান মৰ্যাদাৰ প্ৰশ্ন আছে আৰু এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলে ভৱিষ্যতৰ যি সুৰক্ষা এই সুৰক্ষা হ'ব বুলি আমি নাভাবোঁ। আমাৰ সুৰক্ষা বিঘ্নিত হ'ব বুলি ভাবিছোঁ কাৰণ এটা সময় এটা পিৰিয়ড তেখেতসকলে ৰাজ্যিক জিলা কোষাগাৰৰ জৰিয়তে দিব আৰু এটা পিৰিয়ড SNA স্পৰ্শৰ জৰিয়তে দিলে পৰৱৰ্তী শিক্ষকসকল যেতিয়া অৱসৰ গ্ৰহণ কৰিব অৱসৰ কৰাৰ দিনত তেখেতসকলে এই পিৰিয়ডটোত যি আমাৰ অডিট হ'ব অডিটৰে সেই সময়ত তেখেতসকলে পেঞ্চন ফাইলৰ কাৰণে এইখিনি অনুমোদন নজনাব। এটা বৃহৎ এটা এইটো এটা ক'বলৈ গ'লে দুৰ্নীতি বৃহৎ এটা অনিয়ম। এই অনিয়ম আমি হ'বলৈ দিব নোৱাৰোঁ। শিক্ষকৰ মান আৰু মৰ্যাদাৰ প্ৰশ্ন আহি পৰিছে আৰু শিক্ষকসকলক কিয় বাৰে বাৰে শিক্ষকসকলক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি থাকিব লাগে আমি অসম চৰকাৰক এই কথাটো আমি বাৰে বাৰে প্ৰশ্ন কৰি আহিছোঁ। কিমান শিক্ষক এই প্ৰতাৰণা প্ৰবঞ্চনা হয় 25,029 জন শিক্ষক এই প্ৰবঞ্চনাৰ এতিয়া বলি হ'বলৈ গৈ আছে আৰু আমি এই ব্যৱস্থা কোনো কাৰণতে মানি নলওঁ। আমি অসম চৰকাৰক জনাইছোঁ যদি SNA স্পৰ্শৰ জৰিয়তে বেতন দিব লগা হয় সমগ্ৰ অসমৰ 1,20,000 শিক্ষকক সকলোকে SNA স্পৰ্শৰ দৰে দিয়ক। যিসমূহ আঁচনি SNA স্পৰ্শত কেৱল মাত্ৰ আঁচনিৰ বেতন আঁচনিৰ পইচা প্ৰদান কৰা হয় আঁচনি ধন প্ৰদান কৰা হয় এই স্পৰ্শৰ জৰিয়তে আই বা ঘৰ কোনোবা ৰাস্তা পদূলি উন্নয়নকে আদি কৰি এই কামখিনিৰ কাৰণে এই SNA স্পৰ্শৰ জৰিয়তে প্ৰদান কৰা হয়। আমাৰ শিক্ষকসকলক ৰাজকোষৰ জৰিয়তে স্থানীয় আমাৰ যি কোষাগাৰ আছে জিলাৰ প্ৰত্যেক জিলা যি কোষাগাৰ আছে সেই কোষাগাৰৰ জৰিয়তে প্ৰদান কৰা হৈছিলে নিয়মীয়া শিক্ষকসকলক। এই শিক্ষকসকলক বাৰে বাৰে কিয় বঞ্চনা আৰু প্ৰতাৰণা কৰি থকা হৈছে? কিয় শিক্ষকসকলৰ মৰ্যাদা হানি কৰা হৈছে? এই চৰকাৰখনৰ প্ৰতি আমাৰ প্ৰশ্ন যে যদি শিক্ষকসকলে ৰিজাইন দিছিলে ৰিজাইন দিয়াৰ পাছতো তেখেতসকলক ধন কেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহি আছিলে সেই শিতানত সেই ধন মোকলাই আনিবলৈ শিক্ষকসকলক পুনৰ সেই একে শিতানলৈ লৈ যোৱাৰ যি ব্যৱস্থা কৰিছে এই ব্যৱস্থা আমি কোনো কাৰণতে মানি নলওঁ। শিক্ষকসকলৰ ভৱিষ্যতৰ স্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থ জড়িত হৈ আছে মান মৰ্যাদা আৰু মৰ্যাদাৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ এই ব্যৱস্থাত আমি কোনো কাৰণতে মানি নলওঁ। যোৱাকালি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনাত মিলিত হৈছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আহ্বান জনাইছিলে আৰু আমি এই আহ্বান তেখেতসকলে মানি নল'লে আমি আলোচনা বিফল হৈছে বুলি ঘোষণা কৰি আমি সভাগৃহ ত্যাগ কৰি আহিছোঁ। আমি আন্দোলন চলাম বুলি সভাগৃহত জনাই থৈ আহিছোঁ আৰু আন্দোলন ধাৰাবাহিকভাৱে চলাই যাম। ইয়াৰ পাছত আমি পৰ্যায়ক্ৰমে গুৱাহাটীত প্ৰত্যেক মহকুমাৰ পৰা 300 শিক্ষক আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত আমি আন্দোলন চলাই যাবলৈ আমি দৃঢ় সংকল্পবদ্ধ হৈ আহিছে। খুব এটা উদ্বেগজনক কথা আচলতে শিক্ষকসকলে এইদিনা ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে নিজৰ প্ৰাপ্য দাবীৰ বাবে তেখেতলোকে এতিয়া প্ৰতিবাদমুখৰ হ'বলগীয়া হৈছে আৰু আশ্চৰ্যজনকভাৱে আজি এই মুহূৰ্তত যোৰহাটত উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে আৰু এই হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ মুহূৰ্ততে যোৰহাটত উত্তাল হৈ পৰিছে শিক্ষক সমাজ। বাইদেউ আপুনি কি ক'ব এই মুহূৰ্তত? আজি কিন্তু উপস্থিত আছে যোৰহাটত অসমৰ মাননীয় মুখ্যমন্ত্ৰী কিন্তু উপস্থিত আছে তেনেকুৱা এটা পৰ্যায়তো আপোনালোকে কিন্তু
সবল এখন আমাক পৰিৱেশ দিয়ক আমি কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবৰ কাৰণে আমাৰ SNA এই ব্যৱস্থাটো বন্ধ কৰক আমাৰ স্থানীয় কোষাগাৰৰ দ্বাৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰক এই ব্যৱস্থাটো তেওঁলোকে অতি সোনকালে বন্ধ কৰা আমি দাবী জনাইছোঁ হয় ইতিমধ্যে শিক্ষক প্ৰতাৰণা প্ৰবঞ্চনা কৰা বন্ধ কৰক শিক্ষকক মানসিক অত্যাচাৰ কৰা বন্ধ কৰক বিভিন্ন শ্লোগানেৰে আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে উত্তাল হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু ইতিমধ্যে আজিৰ দিনটোত মাননীয় মুখ্যমন্ত্ৰী যোৰহাটত উপস্থিত আছে আৰু তেনেকুৱা এটা পৰিৱেশতে শিক্ষকসকলে আজি পথলৈ ওলাই আহিবলগীয়া হৈছে আমি আমাৰ মৰ্যাদাৰ বাবে আমাৰ যি সুৰক্ষাৰ বাবে আমি আজি একত্ৰিতভাৱে ঐক্যবদ্ধ সংগ্ৰাম চলাই নিয়াৰ পোষকতা কৰিছোঁ কাৰণ আমাৰ শিক্ষকসকলক যি প্ৰতিবাৰে যি আমাক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছে দি কাঢ়ি লোৱা যি নীতি সেই নীতি চৰকাৰে ঘূৰাই লওক তেখেতসকলে আমাক পুনৰ আমাৰ মৰ্যাদা সহকাৰে আমাৰ চাকৰি সুৰক্ষা কৰক আমি এই দাবী মানি লৈছোঁ আমি পণ লৈছোঁ আৰু আমি চৰকাৰৰ বাবে এইটো এটা আমি বাৰ্তা পঠিয়াইছোঁ আজি যোৰহাটৰ পৰা যাতে আমি সকলোৱে একত্ৰিতভাৱে এই সংগ্ৰাম চলাম আৰু আমাৰ দাবী যদি যেই পৰ্যন্ত মানি নলয় এই সংগ্ৰাম চলি যাব আৰু সকলোৱে আমি একেমুখে কওঁ শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ হয় ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে সকলো শিক্ষক এইদৰে ওলাই আহিবলগীয়া হৈছে ৰাজপথলৈ আৰু তেওঁলোকে নিজৰ প্ৰাপ্য দাবীৰ বাবে আচলতে তেওঁলোক প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু ইয়াৰ পিছত আজি মাননীয় মুখ্যমন্ত্ৰী যোৰহাটত উপস্থিত আছে তাৰপিছত আচলতে কিদৰে তেখেতলোকৰ দাবী মানি লয় সেয়া এক লক্ষণীয় বিষয় হ'ব